কি খবৰ আপোনালোকৰ আশা কৰিছো সকলো ভালেই আছে আৰু ভালে থাকিব লাগিব সদায় হাঁহি থাকিবলৈ চেষ্টা কৰিব আৰু ইমানেই গৰম আজি 4-5 দিনৰ পৰা ইমানেই গৰম দিছে মানে বতাহ নাই ইফালে গৰম অসহ্য লাগিছে আৰু মোৰ এনেকুৱা লাগিছে মোৰ যেন কাকলতিৰ তলেৰে জিউটো ওলাই যাওঁ এনেকুৱা অৱস্থা হৈছে আপোনালোকৰ কেনেকুৱা হৈছে কমেন্ট কৰি জনাব প্লিজ ইমান গৰম পাইছো আৰু এতিয়া বাজিলে 12টা বজাত ভিডিওটো আৰম্ভ কৰিছো আপোনালোকে ভিডিওটো হেকলৈ চাব চাই কমেন্ট কৰি জনাবলৈ নাপাহৰিব ভিডিওটো চাই কেনে পালে আৰু আপোনালোকে যদি এতিয়াও মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে যিটো বেল আছে সেইটো বজাই দি অল কৰি দিবলৈ একেবাৰে নাপাহৰিব ঠিক আছে ভিডিওটো আৰম্ভ কৰিছো কি দেখাব পাৰো দেখুৱাই গৈ থাকিম ইমানেই গৰম তথাপিও ভিডিওটো আৰম্ভ কৰিছো আপোনালোকে ভিডিওটো হেকলৈ চাব কিন্তু দেই আৰু আমাৰ ছোৱালীয়ে কি কৰি আছে এবাৰ দেখুৱাই দিও আমাৰ ছোৱালী কি কৰি আছে এই আমাৰ ছোৱালী কি লাৰি আছা তুমি হিদাই ইয়া খুটনি মাৰি লাৰি আছে তাই কি কবা কোৱা বাই বাই দিয়া বাই বাই তাই ৰাতিপুৱা গা ধুলে ফ্ৰেছ হৈ আছে ধুনীয়াকৈ তাই ৰাতিপুৱা গা পা ধুনীয়াকৈ ধুলে আৰু চাই থাকিব তেন্তে ভিডিওটো শেষলৈকে আৰু এইফালে আইতাকে নাতিনিকৰ কাৰণে শুকাই থোৱা আমলখি গুৰি কৰি আনি দিলে তাকে সিহঁতে দুয়োজনে খাই আছে আৰু এয়া কাৰ্পেট 3খন আহিলে আজি মেছত অৰ্ডাৰ কৰিছিলোঁ ৰাতিপুৱা 10:30 মানতে আহিলে আৰু লৰাই আহি পোৱাৰ লগতে আনবক্সিং কৰিলে সেই ভিডিওটো আৰু নকৰিলোঁ বহুত গৰম হয় সেই কাৰণে এনে আপোনালোকক দেখুৱাই দিলোঁ ৰ'দত দিয়াও হৈ গ'ল এতিয়া আমি ইউজ কৰিব পাৰিম আৰু এয়া ছোৱালীয়ে বহিয়ে গৈছে খুব মৰম লগা হয় আপোনালোকক এবাৰ দেখুৱাই দিলোঁ এনে এয়া আপোনালোকৰ কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব মোৰ কিন্তু খুবেই ভাল লাগিলে আৰু এইকেইখন খুব মৰম লগা হয় ওচৰৰ পৰা দেখুৱাই দিছোঁ তল পিনে এনেকুৱা এয়া আৰু এইফালে মিস্ত্ৰীসকলে বেচিনবোৰ ঠিক কৰি আছে তাকে অকমান বোলো দেখুৱাই দিও আপোনালোকক চিটিগলৰ দাদা এজন আহিছিলে আৰু মই এয়া মেহেন্দি ৰাখিলোঁ দুটা আৰু লগতে মোৰ লিকুইড সেন্দুৰ নাছিলে সেয়া ৰাখিলোঁ আৰু এতিয়া ছোৱালীক লগাই দিব লাগে বোলে এতিয়া লগাই দিওঁ আৰু মোৰ ভাত বনাবও আছে দৌৰা-দৌৰি তাইক অকমান লগাই দিওঁ মেহেন্দি এয়া এই তিনিটা বস্তুত 100 টকা ল'লে এইটোত 80 টকা আৰু এয়া 10 টকা আৰু ছোৱালীক মেহেন্দি লগাই দিলোঁ দৌৰা-দৌৰি কৰি এয়া কেনেকুৱা হৈছে কমেন্ট কৰি জনাব আৰু আমাৰ ছোৱালীজনীয়ে হাঁহি দিব এটা মিচিকে হাঁহি মাৰি দিব কেনেকুৱা লাগিছে এতিয়া মই ভাত বনাওঁ এয়া দেখুৱাই দিলোঁ আপোনালোকক অকমান দৌৰা-দৌৰি কৰি তাইক লগাই দিলোঁ এইফালে জিকা আলু মাছৰ আঞ্জা বনাই আছোঁ আৰু এইফালে মাছ ফ্ৰাই কৰি আছোঁ এতিয়া মাছখিনি ইয়াতে দিম আৰু ভাজি হৈ গ'ল দালি হৈ গ'ল এইখিনি বাকি আছে বহুত গৰম কোনোমতে হোৱা কৰি আছোঁ ভাত আঞ্জা এয়া আমাৰ জিকা আলু মাছৰ আঞ্জাখন হৈ গ'ল গেছ অফ কৰিলোঁ আৰু বহুত গৰম হয় মোৰ এতিয়া ভাত পানী হৈ গ'ল বনোৱা আৰু এতিয়া ইমান ধুনীয়া বতৰ কৰিছে মানে কলা কৰি আহিছে চাৰিও পিনে আৰু বতাও আহিছে বৰষুণ আহিব চাগে বহুত ডাঙৰ বৰষুণ আহিব যেন লাগিছে আৰু মই অকমান বাহিৰত ওলাই যাওঁ আৰু আপোনালোকক দেখুৱাও পৰিৱেশটো বলক এয়া চাওক ইমান কলা কৰিছে চাৰিও পিনে আৰু বতাহ মাৰিছে আৰু এইফালে লৰাই আৰু এখেতে ৱাটাৰ হিটাৰটো আনিবলৈ গৈছিলে এতিয়া আহি পালে এয়া মই আপোনালোকক অকমান দেখুৱাই দিলোঁ বৰষুণ হোৱাৰ আগে জলদি আহিলে সিহঁতে আৰু অকমান দেখুৱাই দিছোঁ এইটো ফিটিং কৰিব লাগে দেখুৱাম বাৰু আপোনালোকক কেনেকৈ ফিটিং কৰে হেয়া ধুনীয়া লাগিছে ধুনীয়া বতাহ হাই বন্ধু বান্ধৱীসকল এতিয়া মোৰ ভাত পানী খোৱা হৈ গ'ল আৰু বাচন বৰ্তন চাফা কৰি গা পা ধুই একদম চাফা হৈ আহিলোঁ আৰু বৰষুণ দিব বুলি ভাবিছিলোঁ কিন্তু বৰষুণ সিমান নিদিলে কিনকৈ অকণমান দিলে আৰু
এতিয়া মিস্ত্ৰীসকলে ফিল্টাৰ ফিটিং কৰিব। যোৱাকালিয়ে ফিটিং কৰাৰ কথা আছিলে, কিন্তু সন্ধিয়া হোৱাৰ কাৰণে ফিটিং নকৰিলে। আজি কৰিব। আজি আপোনালোকক দেখুৱাম, চাই থাকিব ভিডিঅ'টো। আৰু ল'ৰা ছোৱালী ইয়াত টিভি চাই আছে এইফালে। আৰু মাইনাই কি খাই আছা তুমি? কি খাই আছা? মেহেন্দি লগাইছে তাই হাতত। দাঁতটো কিন্তু ধুনীয়া লাগে ন তোমাৰ। আৰু এইফালে মিস্ত্ৰীসকলে গ্লিজাৰ ফিটিং কৰি আছে। আপোনালোকক অকণমান দেখুৱাই দিলোঁ, দেখুৱাম বুলি কৈছিলোঁ কাৰণে দেখুৱাই দিলোঁ। আৰু বাথৰুমৰ কালাৰ কৰা হোৱা নাই, গোটেইখিনি সম্পূৰ্ণ হ'লে আপোনালোকক দেখুৱাম বাৰু। অকণমান এনেই দেখুৱাই দিলোঁ। আৰু এইফালে ৱাটাৰ ফিল্টাৰটো ফিট কৰি আছে, আৰু আপোনালোকক দেখুৱাম, চাই থাকিব ভিডিঅ'টো। এই ফিল্টাৰটোৰ ভিতৰত বালি ভৰাব লাগিব, শিল ভৰাব লাগিব। এইখিনি কি কি ইয়াৰ ভিতৰত ভৰোৱা হয় সেইবোৰ গোটেইখিনি আপোনালোকক দেখুৱাম, চাই থাকিব। আৰু ফিল্টাৰটো ওপৰত লৈ যোৱা হ'ল। আমি ওপৰতে ৰাখিবৰ কাৰণে তাতে এখন চাৰ্ট বনাই দিয়া হৈছে। এইটো ফিল্টাৰ ল'ম বুলি আমি এই চাৰ্টখন বনাই দিছোঁ। আৰু এয়া শিল বালি এইবোৰ তাতে ভিতৰত ভৰাই দিয়া হ'ব। তাৰপাছত সেইটো সম্পূৰ্ণ ফিটিং হৈ যাব। লগতে আৰু এটা সৰু আছে কাষতে, আৰু এই দুবিধ বালিও তাতে ভৰাই দিয়া হ'ব। আৰু সৰুটো তাতে ছাইডত সেয়া আপোনালোকে দেখিছেনে। আৰু ফিটিং কৰাতে কৰাতে আন্ধাৰে হৈ গ'ল। এয়া আপোনালোকক দেখুৱাই দিছোঁ। আৰু আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। বাই বাই।